হাই গাইজ নমস্কাৰ সকলোকে আমি আজি গৈ আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম শ্বহীদ স্মাৰক ক্ষেত্ৰখনত কি আছে আৰু কেনেকৈ বনাইছে আজিৰ ব্লগটো বহুত মজা হ'ব সেইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব বিকজ নতুনকৈ বনাইছে এইখন ফাইনেলি আমি আহি পালোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মেইন গেটৰ সন্মুখত এতিয়া আমি গাড়ীখন পাৰ্কিং কৰিম আৰু ভিতৰত সোমাই যাম লেটছ গো হাই গাইজ নমস্কাৰ সকলোকে আজি আমি আহি পালোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ বলক গাইজ ভিতৰলৈ যাওঁ কেনেকৈ বনাইছে কি আছে এই ভিডিঅ'টোৰ জৰিয়তে ময়ো চাম আপোনালোকক দেখুৱাম লেটছ গো গাইজ বৰ্তমান চাবলগীয়া এইটোৱে আছে এইটো আমি ওপৰলৈ যাম চাম তাতে কি বস্তু আছে আৰু এটা কথা হ'ল যে সেইফালে বনাই আছে যেতিয়ালৈকে কমপ্লিট হৈ যাব তাৰপিছত আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক ওপৰলৈ যাম আমি এতিয়া ভিতৰলৈ যাম আমাৰ অসমৰ মানচিত্ৰ এইটো হ'লে এইটো হ'ল প্ৰৱেশ দুৱাৰ এন্ট্ৰি যদি এন্ট্ৰি কৰিব লাগিব ফটাফট এইটো চাইডো আছে পিছতে দেখো বাকী এইবিলাক লগতো বাকী আছে চাগে এইটো মুকুল বড়ো কলাইগাঁও দৰং ধীৰেন ৰাজবংশী মাটি নলবাৰী এইটো বৰবনা ওৰাং এইটো বাকী আছে জলগাঁও দৰং
রেস্টুরেন্ট নিধি নতুনকে বনাই আছে যেতিয়ালৈকে হোৱা নাই তেতিয়ালৈকে আমি ভিডিঅ'টো নিদিওঁ যেতিয়া হৈ যাব তাৰপিছত ভিডিঅ'টো ধুনীয়াকৈ বনাই কিনে আপোনালোকৰ মাজত এৰি দিম আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰিব চ' এতিয়া মই বেলেগ দেখাই আছো বাহ এইটো হ'ল আমাৰ ৰাজীৱ দা এইটো আমাৰ ৰাজীৱ দা মই আপোনালোকক দেখাই আছো এগুলো পাহাড় পানি গাইস এইটো লাইটিং হৈ আছে চাওক লাইটিং হলে কিমান ধুনীয়া লাগে আপোনালোকক দেখাই আছো লাইটিং হলে কিমান ধুনীয়া লাগে কেতিয়াবা ৰঙা কেতিয়াবা ব্লু কেতিয়াবা নীলা এইবিলাক লাইটিং হৈ থাকে এই চাওক কি ধুনীয়া লাগিছে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ এইটো হ'ল ফ্ৰণ্ট চাইডটো চাওক মানুহে ইয়াত ফটো চটো উঠাই আছে পুৰা গেদাৰিং কৰি আছে ঠিক আছে আপোনালোকে আহিলে আপোনালোকে ইয়াত ফটো চটো উঠিব পাৰিব গেদাৰিং কৰিব পাৰিব এইটো হ'ল ফ্ৰণ্ট চাইড চ' গাইছ আমি কিবা এটা খাবলৈ গৈ আছো চ' বলক এইটো হ'ল ভোজনালয় ইয়াত কিবা কিবি পায় নাজানো চ' আমি গৈ আছো চাই লওঁ কি কি পায় ৰাজিলা হওক